বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিহু ব্লগলৈ। আজি মই বৰ্তমান উপস্থিত আছোঁ নগাঁও মটৰছত আৰু ইয়ালৈ আকৌ দেখুৱাম আজি কি আছে কি কথা। আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া মোৰ চেনেলত ছাবস্ক্ৰাইবৰ লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তেতিয়াহ'লে আহকচোন আজি আমাৰ নগাঁও মটৰছৰ চেল্ছ এক্সিকিউটিভৰ লগত কথা পাতা আৰু প্ৰথমে তেওঁক স্বাগতম জনাই লৈছোঁ। আপোনাৰ নামটো ক'ব প্ৰথম? মোৰ নাম বাহাৰুল ইছলাম হয়। এতিয়া আজি নগাঁও মটৰছত কি মানে অফাৰ চলি আছে পূজা স্পেচিয়েল অফাৰ আপুনি কথাবিলাক জনাই দিব? আমাৰ আপোনাৰ নগাঁও মটৰছত নতুন আপডেট আহি গৈছে, গাড়ীৰ নতুন আপডেট আহি গৈছে। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যে পূজাৰ আগে মই গাড়ী এখন ল'ম, কনফাৰ্মলি আপোনালোকে যদি লয় তেনেহ'লে আমাৰ ইয়ালৈ আহিব পাৰে। নতুন আপডেট আহিছে আৰু আপোনালোকৰ কাৰণে আমি আকৰ্ষণীয় অফাৰো আমি পূজা হিচাপে ৰাখিছোঁ। তো গতিকে আপোনালোকে যদি ল'ব বিচাৰে তা আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আমাৰ স্পেচিয়েল অফাৰ হিচাপে আপোনালোকৰ কাৰণে এভেইলেবল আমি কৰিছোঁ ফুল টেংকি অইল আমাৰ ফালৰ পৰা আপোনালোকে ফ্ৰী পাব যদি আপোনালোকে কনফাৰ্মলি আমাৰ পৰা গাড়ী লয়। আমাৰ ভিউজ যদি আহি পেলাই আমাৰ পৰা কনফাৰ্মলি গাড়ী লয় তেওঁলোকৰ কাৰণে আমি ফ্ৰী অইল কমপ্লিট ফুল টেংকি অইল আমি কৰি দিম। আৰু প্লাছ ফাইনেন্সৰ কথা ক'বলৈ গ'লে ফাইনেন্স আপোনাৰ অল আছাম হৈ যাব। অল আছাম ফাইনেন্স হৈ যাব। যদি অধিক জানিব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিলে হ'ল আমাক। আৰু আপোনাৰ যদি ইণ্টাৰ ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ চেনেলৰ থ্ৰুদি যদি ভিউৱাৰ্ছ আমাৰ পৰা কনফাৰ্মলি গাড়ী ল'বলৈ আহে তেনেহ'লে তেওঁলোকৰ কাৰণে আমি সুবিধা ৰাখিছোঁ যে হোটেলত আমি থকা খোৱাৰ ব্যৱস্থা তেওঁলোকৰ কাৰণে আমি বিনামূলীয়া কৰি দিম। তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। তাতে আপোনাৰ কিছুমান মানুহ আছে যে দূৰৰ পৰা অহাৰ আগতে আপোনাৰ তেওঁলোকে ভাবে যে ইমান দূৰৰ পৰা মই যাম, তো মই থাকিম ক'ত, খাম ক'ত, কি কৰিম কেনেকৈ কৰিম, তো সেইটো চিন্তা কৰিব নালাগে। তেওঁ কমপ্লিট সেইটো দায়িত্ব আমাৰ। তেওঁ খালি আমাৰ পৰা আপোনাৰ কনফাৰ্মলি গাড়ী ল'লেই হ'ল আৰু তেওঁৰ কাৰণে আমি কমপ্লিট সুবিধা আমি কৰি দিম। তো দৰ্শকসকলে আপোনালোকে গম পালে যে যদি আপোনালোকে অলপ দূৰৰ পৰা আহে যে গাড়ীখন কিনিবলৈ নগাঁও মটৰছত, তেতিয়াহ'লে একো অসুবিধা নহয়। আপোনালোকে থকা খোৱাৰ ব্যৱস্থা তেওঁলোকে কৰি দিব। যদি কিবা অসুবিধা হয় তেওঁলোকৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তেওঁলোকক ডাইৰেক্ট আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু ইয়াতে গাড়ীখন কিনাৰ আগতে আপোনালোকে নিজে চাই চিতি ল'ব যাতে কোনো অসুবিধা নহয়। যাতে ইয়াতে চবটো নিশ্চয় ভাল গাড়ী আছে আৰু আপোনালোকে কিনিব যেতিয়া নিজে এবাৰ ভালকৈ চাই চিতি। হয়, আৰু এটা কথা মই জনাই দিব বিচাৰোঁ, মানে কি আপোনাৰ আমাৰ পৰা গাড়ী ল'লে আপোনালোকে গেৰেণ্টি ৱাৰেণ্টিৰ সৈতে আপোনালোকে গাড়ী ল'ব পাৰিব। আপোনাৰ যিটো মডেলেই নহওক, লাগিলে আপোনাৰ 2000 চনৰ মডেলেই হওক, আপোনালোকে গেৰেণ্টি ৱাৰেণ্টি পাব। আমি সদায় আপোনাৰ ভাল গাড়ী পাৰচেছ কৰোঁ। কাষ্টমাৰে লোৱাৰ আগতে আমি আপোনাৰ গাড়ী পাৰচেছ কৰোঁ। গতিকে আমি ভালকৈ আপোনাৰ ইনস্পেকশ্যন কৰি লওঁ, ভালকৈ চাই লওঁ গাড়ীখন আপোনাৰ কাষ্টমাৰে লোৱাৰ যোগ্য হয়নে নহয়। গতিকে আমি কমপ্লিট চেক কৰি লওঁ, তাৰ পাছতহে আমি গাড়ীখন লওঁ। হয়, ইয়াতেতো কোনো এক্সিডেণ্টেল গাড়ী নাই, আমি আপোনাৰ কোনো ধৰণৰ আপোনাৰ এক্সিডেণ্টেল গাড়ী, মাৰ খোৱা গাড়ী আমি কেতিয়াও পাৰচেছ নকৰোঁ, যাতে সেইখন লৈ পেলাই কাষ্টমাৰে আপোনাৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। গতিকে আমি কাষ্টমাৰৰ বিষয়ে বা আপোনাৰ মানুহৰ বিষয়ে আমি কমপ্লিট আপোনাৰ ধৰক ন' ডাউট আমাৰ পৰা গাড়ী ল'ব পাৰিব। তেওঁলোকৰ কথা ভাবি পেলাইহে আমি আপোনাৰ ভাল গাড়ী সদায় পাৰচেছ কৰোঁ। এক্সিডেণ্টেল বুলিকেও তেওঁলোকে আমাৰ ফালৰ পৰা গেৰেণ্টি পাব। যদি আপোনাৰ কোনো টেকনিচিয়ানে আপোনাৰ যদি ধৰক প্ৰুভ কৰিব পাৰে যে এখন এক্সিডেণ্টেল হয় বুলি, তো আমি কমপ্লিট কেছবেক তেওঁক ৰিটাৰ্ণ কৰি দিম আমাৰ ফালৰ পৰা। দৰ্শকসকল গম পালে যদি কিবা এটা অসুবিধা হয়, আপোনালোকে গাড়ীখন যদি এক্সিডেণ্টেল বুলি প্ৰমাণ কৰিব পাৰে তেতিয়া তেওঁলোকে আপোনাক কেছ বেক কৰি দিব। আৰু তাতে ইয়াতে কোনো এক্সিডেণ্টেল গাড়ী নাৰাখে, চব ধুনীয়া গাড়ী ৰাখে। আপোনালোকে এবাৰ চাব পাৰে, ভিজিট কৰিব পাৰে। তেতিয়া আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল পোনপ্ৰথমে আহিছোঁ আমাৰ এখন গাড়ীলৈ, এখন স্পেচিয়েল গাড়ী। তেওঁ জনাব ইয়াৰে গাড়ীখনৰ দাম কিমান, কোন চনৰ কি কথা জনাবচোন আমাৰ দৰ্শকসকলক। এইখন আমাৰ তাত আপোনালোকে পাই যাব হুণ্ডাই ভাৰ্না 2017 মডেল, আপোনাৰ টপ মডেল হয়। 2017 টপ মডেল হয়। আপোনাৰ 16,000 ৰানিং আছে গাড়ীৰ, একদম জেনুইন আছে গাড়ীৰ ৰানিং। আপোনালোকে ফ্ৰী ছাৰ্ভিচিং চেক কৰালে আপোনালোকে ডিলাৰত যদি নি পেলাই চেক কৰায় তেনেহ'লে আপোনালোকে গম পাব গাড়ীৰ বিষয়ে, গাড়ীখন আপোনাৰ কেনেকুৱা কণ্ডিশ্যনত আছে। আৰু আপোনাৰ স্পেয়াৰ টায়াৰ যিটো আছে গাড়ীৰ, স্পেয়াৰ টায়াৰ কমপ্লিট আপোনাৰ চিল্ড আছে। স্পেয়াৰ টায়াৰ আপোনাৰ কাষ্টমাৰে ইউজ কৰা নাই আজিলৈকে, একদম আপোনাৰ শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ী। আৰু আপোনাৰ গাড়ী আমি ডিমাণ্ডেবল প্ৰাইচ আমি ৰাখিছোঁ 730 ৰাখিছোঁ, যিটো আপোনাৰ কাষ্টমাৰে ডিছকাউণ্ট কৰিব পাৰিব। আৰু আপোনাৰ পূজাৰ স্পেচিয়েল অফাৰতো আপোনাৰ ডিছকাউণ্ট পাই যাব তেওঁ। আৰু আপোনাৰ ফুল টেংকি তেল পাব, ফুল টেংকি পাই যাব। আৰু আপোনাৰ গাড়ীৰ ক'তো আপোনাৰ স্ক্ৰেচেছ নাপায়। আৰু আপোনাৰ গাড়ীৰ ফিচাৰৰ কথা ক'বলৈ গ'লে ফগ লাইট পাই যাব, ৰেয়াৰ ফগ লাইট পাই যাব, প্ৰজেক্টৰ হেডলাম্প পাই যাব, 7 ইঞ্চৰ আপোনাৰ LED টাচস্ক্ৰীন পাই যাব। তাৰপাছত আপোনাৰ 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, এডজাষ্টাৰ, চাইল্ড লক,
কমপ্লিট ফিচাৰ্ছ আপোনালোকে পাই যাব, কাপ হোল্ডাৰ্ছ পাই যাব, ফিচাৰ লোডেড হৈ আছে গাড়ীখন, খালি আপোনালোকে কিনিব লাগে, পূজা বতৰ আৰু গাড়ীখন চলাব লাগে। হয়, আৰু আপোনাৰ একদম শ্ব'ৰুম কণ্ডিশ্যন গাড়ী, আপোনালোকে যদি ভাড়া আপোনালোকে ল'ম বুলি ভাবি আছে তেনেহ'লে আপোনাৰ একদম শ্ব'ৰুম কণ্ডিশ্যন, নতুন কণ্ডিশ্যনত হৈ আছে গাড়ীখন। আপোনালোকে নতুন গাড়ী লোৱাতকৈ আপুনি ধৰক এখন ল'ব পাৰে, বেটাৰ হয়, বেটাৰ ছাজেশ্যন মানে আপোনাৰ ধৰক এখনত আপোনালোকে গেৰেণ্টি ৱাৰেণ্টি পাব, প্লাছ আপোনাৰ হেৰি কি বুলি কয় পূজাৰ অফাৰো আপোনালোকে পাই আছে, আৰু আপোনালোকে আধা দামত পাই আছে গাড়ীখন। হয়, তেতিয়াহ'লে আহক নগাঁও মটৰ্ছত আৰু আপোনালোকে গাড়ীখন ক্ৰয় কৰি লৈ যাওক আৰু এবাৰ ভিজিট কৰিব পাৰে। বৰ ধুনীয়া হৈ আছে কণ্ডিশ্যন, মই কণ্ডিশ্যনটো এবাৰ দেখুৱাই দিম পাছত, আপোনালোকে চাব। তেতিয়াহ'লে আহক আমি নেক্সট এখন গাড়ীলৈ গৈছোঁ। এখন গাড়ীলৈ আহিছোঁ, এইখন হ'ল আপোনাৰ ফৰ্ডৰ গাড়ী। ফৰ্ডৰ কি হয়, কি কোম্পানী, আপোনাৰ সকলো দেখুৱাব, তেওঁ জনাব আমাক সকলক। হয়, এইখন আপোনাৰ আমাৰ তাত আছে, আপোনালোকে দেখিবলৈ পাইছে ফৰ্ড ফিগ' আছে। হয়, ফৰ্ড ফিগ' আপোনাৰ 2012ৰ মডেল হয়, 49,000 ৰানিং আছে গাড়ী। আপোনাৰ ক'তো আপোনালোকে স্ক্ৰেচেছ নাপায়, কমপ্লিট আপোনাৰ অৰিজিনেল প্ৰিণ্টত গাড়ী আছে, লেডাৰ চিট কভাৰ লাগি আছে, AC হিটাৰ, পাৱাৰ উইণ্ড' কমপ্লিট চব ৰানিঙত পাব, মিউজিক চিষ্টেম আপোনাৰ ৰানিঙত আছে। গাড়ীত আপোনাৰ লেডাৰ চিট কভাৰ লাগি আছে গাড়ীত। গাড়ী আপোনাৰ মেকানিকেল প্ৰব্লেমছ আপোনালোকে নাপায়, গেৰেণ্টি ৱাৰেণ্টি পাই যাব আপোনালোকে এখনতো। গতিকে আপোনালোকে যদি ফৰ্ড ফিগ' বিচাৰি আছে তো আমাৰ তাত আপোনাৰ এভেইলেবল আছে, আমাৰ পৰা আহি আপোনালোকে ল'ব পাৰে। আৰু এইখনত ফাইনেন্স হ'বনে আপোনাৰ? নাই, এইখন আপোনালোকে যদি ধৰক কেছত ল'ব লাগিব আপোনালোকে। হয়, এইখনত কেছত ল'ব লাগিব। দৰ্শকসকল এইখনত ফাইনেন্স নহ'ব, যিটো অলপ পুৰণা হৈছে। আপোনাৰ এইখনত ডাইৰেক্ট ল'লে কেছ ল'ব লাগিব, আৰু নহ'লে আপোনালোকে এক্সচেঞ্জ কৰি পেলাই ল'ম বুলি ভাবিলে ল'ব পাৰিব। হৈ যাব। আৰু এইটোৰ আপোনাৰ মই ডিমাণ্ডিং প্ৰাইজৰ কথা ক'বলৈ গ'লে 275 আমি ৰাখিছোঁ, যিটো আপোনাৰ স্পেচিয়েল ডিছকাউণ্ট কাষ্টমাৰে কৰিব পাৰিব পূজা হিচাপে, পূজাৰ অফাৰ হিচাপত। প্ৰাইচটোতো নেগচিয়েট হৈ যাব। হয়, প্ৰাইচটো নেগচিয়েশ্যন হৈ যাব। হয়, দৰ্শকসকল আপোনালোকে ইয়ালৈ আহিলে, নিজে আহিলে গম পাব, আৰু প্ৰাইচটো নেগচিয়েট হৈ যাব। 275 ৰাখিছোঁ যিহেতু, আৰু ইয়াতে কম বেছি কৰিব, পূজা অফাৰ চলি আছে। তেতিয়াহ'লে আহক এবাৰ নগাঁও মটৰ্ছত। নেক্সট আমাৰ তাত আছে আপোনাৰ হুণ্ডাই i10 আছে, 2011 মডেল হয় আপোনাৰ এখন। হয়, গাড়ী আপোনাৰ ৰানিং আছে 36,000 ৰানিং আছে। গাড়ী 36,000 ৰানিং আছে, ক'তো স্ক্ৰেচেছ আপোনালোকে নাপায়, অৰিজিনেল পেইণ্টত গাড়ী আছে, লেডাৰ চিট কভাৰ লাগি আছে, AC হিটাৰ, মিউজিক চিষ্টেম, পাৱাৰ উইণ্ড' চব কমপ্লিট আপোনালোকে ৰানিং পাব। ইৰা মডেল হয় আপোনাৰ, ইৰা ভাৰ্জন হয়, ফগ লাইটো আপোনালোকে পাই যাব এইখনত। হয়, আৰু আপোনাৰ ছনীৰ মিউজিক চিষ্টেম লগোৱা আছে গাড়ীত। আৰু আমি এখনৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 245 ৰাখিছোঁ, যিটো আপোনাৰ কাষ্টমাৰে নেগচিয়েশ্যন কৰিব পাৰিব। একদম আপোনাৰ ৱেল মেইনটেইন গাড়ী হয়, ফাৰ্ষ্ট অনাৰৰ গাড়ী হয়। তো আপোনালোকে যদি i10 ল'ব বিচাৰে তেনেহ'লে আমাৰ তাত i10 এভেইলেবল আছে, আপোনালোকে আহি ল'ব পাৰে। সৰু গাড়ী আপোনাৰ হেচবেগ, যদি আপোনালোকে ল'ব বিচাৰে তে আমাৰ তাত আপোনালোকে যোগাযোগ কৰিব পাৰে। ভাৰ্জনটো পেট্ৰলে হয়, পেট্ৰল ভাৰ্জন হয়। হয়, আৰু তেজপুৰ ৰেজিষ্ট্ৰেশ্যন হয়। ঠিকে আছে, দৰ্শকসকল গম পালে, এইখন আপোনাৰ i10 হয়, ইৰা মডেল, আৰু তেজপুৰ ৰেজিষ্ট্ৰেশ্যন, ভাৰ্চনটো পেট্ৰলে হয়। দামটো বৰ ধুনীয়া ৰাখিছে তেওঁলোকে, বেছি এটা নহয়, 245 ৰাখিছে। আৰু এইটোতো আপোনাৰ কাষ্টমাৰে এইটো প্ৰাইজতো আপোনালোকে নেগচিয়েট হৈ যাব গাড়ীখন। তেতিয়াহ'লে আহক এবাৰ নগাঁও মটৰ্ছত আৰু এইখন গাড়ী ক্ৰয় কৰি যাওক। মই এবাৰ ইণ্টেৰিয়ৰটো দেখুৱাই দিছোঁ, এইটো চাওক, লেডাৰ চিট কভাৰ লাগি আছে, AC হিটাৰ ৰানিং হৈ আছে, দেখিছেনে? ষ্টিয়াৰিং বৰ ধুনীয়া লাগি আছে, গাড়ীখনৰ সকলো বস্তুৱে ধুনীয়া হৈ আছে। আপোনালোকে আহক, পূজা বতৰত এখন গাড়ী ক্ৰয় কৰি লৈ যাওক। তো নেক্সট আমি এখন বেলেগ গাড়ীলৈ গৈ আছোঁ। দৰ্শকসকল আপোনালোকৰ বাবে আৰু এখন গাড়ী লৈ আছোঁ, এইখন আপোনাৰ হুণ্ডাই i20 হয়। গাড়ীখনৰ প্ৰাইচ সকলো জনাই আছে, আহকচোন তেওঁৰ পৰা জানিম, আৰু গাড়ীখন কিমান চনৰ কি কথা আৰু ভাৰ্চন কি হয় তেওঁ সকলো জনাব। আহক তেওঁৰ পৰা জানিম। হয়, হয়, এখন আমাৰ তাত আপোনাৰ i20 স্পৰ্টছ অপশ্যনেল হয় এইখনো আমাৰ তাত আপোনালোকে পাই যাব। হেৰি আপোনাৰ তো কমপ্লিট ফিচাৰ্ছ আপোনালোকে এখনত পাব। AC হিটাৰ, মিউজিক চিষ্টেম, পাৱাৰ উইণ্ড' 4 পাৱাৰ উইণ্ড' গাড়ী হয়, এডজাষ্টাৰ,
ফগ লাইট, DRL কমপ্লিট ফিচাৰ্ছ আপোনালোকে পাই যাব, এয়াৰবেগ পাই যাব, ABS পাই যাব, এয়াৰ ছাছপেনশ্যন কমপ্লিট ফিচাৰ্ছ আপোনালোকে এখনত পাব। আৰু আপোনালোকে যদি টপ মডেল i20 যদি আপোনালোকে বিচাৰি আছে তেনেহ'লে আমাৰ তাত আপোনালোকে এভেইলেবল পাই যাব। আৰু এখন আপোনাৰ 2014 মডেল হয়, এখন যদি আপোনাৰ ৰিফাইনেন্সত ল'ব বিচাৰে তো ৰিফাইনেন্সো আমি কৰি দিব পাৰিম এখনত। যদি কাষ্টমাৰে বিচাৰিছে ৰিফাইনেন্সত লোৱাৰ কথা তেনেহ'লে এখনত আমি ৰিফাইনেন্স কৰিব পাৰিম। প্ৰাইচটো ইয়াৰ কিমান ৰাখিছে? প্ৰাইচটো আমি ৰাখিছোঁ 395 ৰাখিছোঁ প্ৰাইচটো, যিটো আপোনাৰ অভিয়াছলি কাষ্টমাৰে ডিছকাউণ্ট কৰিব পাৰিব, নেগচিয়েশ্যন হৈ যাব প্ৰাইচটো। হয়, তেতিয়াহ'লে বন্ধুসকল আপোনালোকে গম পালে গাড়ীখন i20 আৰু কিমান ৰাখিছে কি কথা। এখনৰ যদি ৰিফাইনেন্স কৰোঁ বুলি ভাবে আপোনালোকে ইয়াতে আহিব পাৰিব। তেতিয়াহ'লে আহক আৰু নেক্সট এখন গাড়ী ওচৰলৈ গৈ আছোঁ আমি। দৰ্শকসকল আমি আপোনালোকৰ কাৰণে আৰু এখন গাড়ী লৈ আছোঁ, এখন Hyundai Santro হয়। প্ৰাইচটো জনাব তেওঁ আৰু কিমান চনৰ কি কথা। এইখন আপোনাৰ নগাঁও ৰেজিষ্ট্ৰেশ্যনে হয়, তেওঁ জনাব দামটো। আৰু হয় জনাবচোন আমাৰ গাড়ীখনৰ দামটো। হয়, এইখন আপোনাৰ মডেল হৈছে 2007 মডেল। হয় হা, আপোনাৰ গাড়ীৰ কণ্ডিশ্যন আপোনাৰ ৱেল মেইনটেইন গাড়ী হয়। আগৰ কাষ্টমাৰে আপোনাৰ এল'ইল লগাই লৈছে গাড়ীত, আপোনাৰ এল'ইল লিখিছে গাড়ীত, পাৰ্মানেণ্ট এল'ইল লগোৱা আছে। আৰু এইফালে আপোনাৰ ফগ লাইট পাই যাব, এখনত ফগ লাইটো লগোৱা আছে। এই তলত আপোনালোকে দেখিছে ফগ লাইট। তো আপডেটেড গাড়ী হয়। আপোনাৰ বেক চাইডে আপোনাৰ চাউণ্ড চিষ্টেম, চাউণ্ড বক্সো পাই যাব আপোনালোকে। মিউজিক চিষ্টেম ন? হয়, মিউজিক বক্স পাই যাব আপোনালোকে ডেছবৰ্ডত। প্লাছ আপোনাৰ AC হিটাৰ, মিউজিক চিষ্টেম, পাৱাৰ উইণ্ড' কমপ্লিট ফিচাৰ্ছ আপোনালোকে এখনত পাব। টপ মডেল আপোনাৰ হেৰি হয়, চেণ্ট্ৰ হয়। বেক ৱাইপাৰো আপোনালোকে এখনত পাই যাব, বেক ৱাইপাৰো আহি যাব। কমপ্লিট অৰিজিনেল পেইণ্টত আপোনালোকে গাড়ী পাব। লেডাৰ চিট কভাৰ গাড়ীত লাগি আছে। 5টা টায়াৰ আপোনালোকে গুড কণ্ডিশ্যনত পাব। গতিকে গাড়ী আপোনাৰ খুব ধুনীয়া গাড়ী হয়। এখন 1000 cc গাড়ী হয়। আপোনালোকে যদি কম বাজেটত যদি গাড়ী বিচাৰি আছে তেনেহ'লে আমাৰ তাত আপোনালোকে খুব ধুনীয়া সুন্দৰ গাড়ী এখন আপোনালোকে পাব আমাৰ তাত। Hyundai আপোনাৰ চেণ্ট্ৰ হয়। আৰু Hyundai গাড়ীবিলাক আপোনালোকে বহুত স্মুথ পাব গাড়ী চলাই পেলাই। যিসকলে আপোনাৰ Hyundai গাড়ী চলাইছে তেওঁলোকে গম পায় Hyundai গাড়ী কেনেকুৱা। আৰু আপোনাৰ এখনৰ প্ৰাইচ আমি ৰাখিছোঁ 175, যিটো আপোনাৰ কাষ্টমাৰে ডিছকাউণ্ট পাব, নেগচিয়েশ্যন হৈ যাব অভিয়াছলি দামটো। তেতিয়াহ'লে দৰ্শকসকল গম পালে যে এইখন চেণ্ট্ৰ আপোনাৰ নগাঁও মটৰ্ছত ৰখি আছে আপোনালোকৰ বাবে। প্ৰাইচটো বৰ ধুনীয়া ৰাখিছে 175,000। যদি আপোনালোকে কিনিম বুলি ভাবে তেতিয়াহ'লে নগাঁও মটৰ্ছত আহক এবাৰ, আপোনালোকে ইয়াত যোগাযোগ কৰক আৰু গাড়ীখন কিনাৰ আগতে নিজে চাই ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। তেতিয়াহ'লে নেক্সট এখন গাড়ী ওচৰলৈ গৈ আছোঁ। Hyundai ইয়নলৈ আহিছোঁ, নগাঁও ৰেজিষ্ট্ৰেশ্যন। আমাক এতিয়া বৰ্তমান এই গাড়ীখনৰ প্ৰাইচটো জনাব আৰু কোন চিৰিজৰ হয় কি কথা সকলো ডিটেইলছ দি আছে তেওঁ। প্ৰথমে গাড়ীখনৰ উপকৰণ চাই লওক। দেখিছে 4টা চাইড ধুনীয়া হৈ আছে আৰু ক'তো এক্সিডেণ্টেল নহয়। টায়াৰ প্ৰফাইল বঢ়িয়া হৈ আছে গাড়ীত লিখিছে আপোনালোকে। তো আহক তেওঁৰ পৰা আমি প্ৰাইচটো জানো। হয়, প্ৰাইচটো জনাব এইখনৰ। এইটো আপোনাৰ প্ৰাইচ আমি ৰাখিছোঁ 235 ৰাখিছোঁ, যিটো আপোনাৰ কাষ্টমাৰে নেগচিয়েশ্যন অভিয়াছলি কৰিব পাৰিব। 2012 মডেল হয়। গাড়ী আপোনাৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে, চিল্ড ইঞ্জিন আছে, অৰিজিনেল পেইণ্টত গাড়ী আছে। টায়াৰ কণ্ডিশ্যন আপোনাৰ 5টা টায়াৰ আপোনালোকে নতুনে পাই যাব প্ৰায়। আৰু আপোনাৰ লেডাৰ চিট কভাৰ গাড়ীত লাগি আছে। 38,000 ৰানিং আছে গাড়ীৰ। হয়, মিউজিক চিষ্টেম আপোনাৰ ৰানিঙত আছে, AC ৰানিঙত আছে। হয়, মেকানিকেল প্ৰব্লেমছ আপোনালোকে গাড়ীত একো নাপায়। তাৰপাছত আপোনালোকে গেৰেণ্টি ৱাৰেণ্টি, ইঞ্জিনত গেৰেণ্টি ৱাৰেণ্টি পাব। কমপ্লিট বডি আপোনালোকে গেৰেণ্টি ৱাৰেণ্টি পাই যাব। আৰু পূজাৰ স্পেচিয়েল ডিছকাউণ্টো আপোনালোকে এখনত পাব, অফাৰ্ছো আপোনালোকে এখনত পাই যাব। এইখনতো আপোনাৰ ফাইনেন্স হ'ব জানো? নাই, এইখনো আপোনাৰ কেছত ল'ব লাগিব। হয়, এইখনত ফাইনেন্স নহ'ব দৰ্শকসকল। যদি আপোনালোকে লয় কেছ কিনিব লাগিব, যিহেতু 13ৰ পাছতহে আপোনালোকৰ ফাইনেন্স কৰে। সেইকাৰণে 2000 মানে আপোনাৰ 2013 মডেলহে আমি ফাইনেন্স কৰোঁ। আমাৰ আপোনাৰ 35-40% আমাৰ ডাউন পে'মেণ্ট দিব লাগিব। আৰু আপোনাৰ অল আছাম ফাইনেন্স হৈ যাব। আৰু আমি আপোনাৰ চোলা, মাহিন্দ্ৰা আপোনাৰ এইবিলাকৰ পৰা আমি ফাইনেন্স কৰি দিওঁ কাষ্টমাৰক। সেইটো সুবিধাটো আপোনালোকে কৰি দিব? হয়, এইটো সুবিধা কৰি দিওঁ। আৰু ডকুমেণ্টছ আমাৰ ইয়াৰ পৰাই ট্ৰেন্সফাৰ হয়। ডকুমেণ্টছ লৈ পেলাই আপোনালোকে ধৰক চিন্তা কৰিব নালাগে, আমাৰ ইয়াৰ পৰাই ট্ৰেন্সফাৰ আমি কৰি দিম। হয়, আমি নেক্সট এখন গাড়ী ওচৰলৈ গৈ আছোঁ। বাবে আৰু এখন i20 লৈ আহিছোঁ, যিহেতু i20 বহুতে বিচাৰি আছিলে। আজি আৰু এখন গাড়ী লৈ আহিছোঁ i20। যদি এইখন লওঁ বুলি ভাবে ল'ব পাৰে। কালাৰটো দেখিছে কি ধুনীয়া কালাৰ, আৰু এইখনো স্পৰ্টছে হয়। আৰু এইখনৰ ফাইনেন্স হ'বনে নহ'ব, প্ৰাইচটো কিমান আপোনালোকক তেওঁ আমাৰ ইয়াৰে চেলছ এক্সিকিউটিভে জনাব। তেতিয়াহ'লে আহকচোন এইখনৰ দামটো জানো। হয়, এইখনৰ দামটো ক'ব। হয়, এইখনো আমাৰ তাত আপোনাৰ i20 স্পৰ্টছ অপশ্যনেল হয়। এইখনো হয়, এইখন আপোনাৰ 2011 মডেল। এইখন আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া কেছত ল'ব লাগিব। আৰু এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ
350 ৰাখিছোঁ হয় 350 ৰাখিছোঁ যিটো আপোনাৰ কাষ্টমাৰে নেগচিয়েশ্যন কৰিব পাৰিব ডিছকাউণ্ট অভিয়াছলি হৈ যাব ৱেল মেইনটেইন গাড়ী হয় এখন হয় ফাৰ্ষ্ট অনাৰৰ গাড়ী হয় কমপ্লিট অৰিজিনেল পেইণ্টত গাড়ী আছে 5টা টায়াৰ নতুন আছে 4 পাৱাৰ উইণ্ডো এচি হিটাৰ মিউজিক চিষ্টেম সব আপোনালোকে কমপ্লিট ৰানিঙত পাব এয়াৰবেগ পাই যাব ABS পাই যাব আৰু আপোনাৰ চাইল্ড লক এডজাষ্টাৰ কমপ্লিট সব আপোনালোকে পাই যাব ফিচাৰ্ছ পাই যাব আপোনালোকে ইঞ্জিন কমপ্লিট আপোনাৰ শিল্ড আছে কোনো মেকানিকেল প্ৰব্লেমছ আপোনালোকে গাড়ীত নাপায় গ্যাৰান্টি ৱাৰেণ্টি আপোনালোকে পাব পূজাৰ স্পেচিয়েল ডিছকাউণ্ট আপোনালোকে পাব আৰু আপোনাৰ পূজাৰ স্পেচিয়েল অফাৰো আপোনালোকে এখনত পাই যাব এখন এচি হিটাৰ সব ৰানিং হৈ আছে কমপ্লিট সব ৰানিঙত আছে হয় আৰু আপোনালোকে যদি মই আৰু এটা কথা আমাৰ ডিলাৰৰ বিষয়ে মই জনাব বিচাৰোঁ যদি আপোনালোকে কমপ্লিট আপোনাৰ A to Z ডিটেইলছ আপোনালোকে গাড়ী এখনৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আমাৰ এটা পাৰ্চনেল চেনেলো আছে নগাঁও মটৰ্ছ বুলি আপোনাৰ ইউটিউবত আমাৰ চেনেলো আছে যদি আপোনালোকে মোৰ ডিটেইলছ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকে তাত কমপ্লিট আপোনালোকে গাড়ীৰ বিষয়ে জানিব পাৰিব হয় নতুন নতুন আপডেট আমি দি থাকোঁ হয় মই ডেছক্ৰিপশ্যন বক্সত তেওঁলোকৰ যিটো চেনেল আছে তাৰ লিংকটো দি দিম আপোনালোকে তাতে গৈ ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব লগতে সকল যদি আপোনালোকে নগাঁও মটৰ্ছত আহিব বিচাৰে তে কেনেকৈ আহিব কি কথা মই সকলোৱে জনাই আছোঁ তে আজি এই নগাঁও মটৰ্ছখন আছে আমাৰ নগাঁও লক্ষীনগৰ চাৰিআলিৰ ওচৰতে একদম মেইন চকটোতে আছে ৰাইট চাইডে আপোনালোকৰ নগাঁও ফালৰ পৰা আহিলে ৰাইট চাইডে আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক চাই কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব তে আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ হ'লে মোৰ চেনেলৰ বেল আইকনটো প্ৰেছ কৰি ল'ব নটিফিকেশ্যনটো অল কৰি ল'ব তেতিয়াহ'লে আজিলৈ ইমানতে এৰিছোঁ জয় হিন্দ জয় অসম